Hello everyone, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ কমলজি শৰ্মাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এয়া আপোনালোকে দেখিবলৈ পাইছে, আজি মই আহিছোঁ মানে কি আমাৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহিছোঁ। মানে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক উষ্ণ আদৰণি জনাবলৈ আহিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এই চাৰিওফালে পৰিৱেশ দেখি আছোঁ কিমান মানুহ হৈছে, যে অজস্ৰ সমাগম হৈছে। আপোনালোকে দেখিবলৈ পাইছে, এয়া আমাৰ অসমৰ লোক সংস্কৃতি, এয়া দেখিবলৈ পাইছে আপোনালোকে পিছফালে আৰু বহুত আছে দেখুৱাই আছে। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক ক'ত কি হৈ আছে দেখুৱাইছোঁ আপোনালোকক। বলক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক বলক বলক। এতিয়া মোৰ লগত আছে ষ্টেন ভাই, বলক চাৰিওফালে পৰিৱেশ দেখি আছোঁ আপোনালোকক। অজস্ৰ জনসমাগম তেখেতক আদৰণি জনাবলৈ আমাৰ বিজেপিত এতিয়া আমি ৰাস্তা গৈ আছোঁ। আমি বৰ্তমান বিমানবন্দৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। ৱেলকাম টু লখিমপুৰ গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটী। বলক আমি ভিতৰলৈ সোমাই যাওঁ। বলক বলক আমি এতিয়া গৈ তেখেতক স্বাগতম জনাবলৈ ৰৈ আছে চবে, সকলোৱে ৰৈ আছে তেখেতক স্বাগতম জনাবলৈ। বনাইছোঁ, আপোনালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগে চবে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলকচোন চাওক ক'ত কি কৰি আছে দেখুৱাই আছোঁ আপোনালোকক। বলক বলক বলক।